নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক জনাম অসমৰ কেইগৰাকীমান জনপ্ৰিয় ৰাজনীতিবিদৰ পত্নী কেইগৰাকীৰ বিষয়ে। সেই জনপ্ৰিয় ৰাজনীতিবিদ কেইগৰাকীৰ পত্নী কেইগৰাকীৰ নাম কি, এই বিষয়ে হয়তো আপোনালোকৰ নিশ্চয় জানিবলৈ মন যায়। গতিকে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টোৰ বিশেষভাৱে আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ গৌৰৱ গগৈ পত্নীগৰাকীৰ বিষয়ে। আৰু গৌৰৱ গগৈ পত্নীগৰাকীৰ নাম হৈছে এলিজাবেথ কলবাৰ্ণ গগৈ। এইবাৰ ক'বলৈ ওলাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীগৰাকীৰ বিষয়ে। আৰু তেখেতৰ পত্নীগৰাকীৰ নাম হৈছে ৰিণিকী ভূঞা শৰ্মা। এইবাৰ ক'বলৈ ওলাইছোঁ অখিল গগৈদেৱৰ পত্নীগৰাকীৰ বিষয়ে। আৰু অখিল গগৈদেৱৰ পত্নীগৰাকীৰ নাম হৈছে গীতাশ্ৰী তামুলী। এইবাৰ ক'বলৈ ওলাইছোঁ ৰিপুণ বৰাদেৱৰ পত্নীগৰাকীৰ বিষয়ে। আৰু ৰিপুণ বৰাদেৱৰ পত্নীগৰাকীৰ নাম হৈছে মণিকা বৰা। এইবাৰ ক'বলৈ ওলাইছোঁ ভূপেন বৰাদেৱৰ পত্নীগৰাকীৰ বিষয়ে। ভূপেন বৰাদেৱৰ পত্নীগৰাকীৰ নাম হৈছে ডক্টৰ মৌচুমী বৰগোহাঁই বৰা। এইবাৰ ক'বলৈ লৈছোঁ পীযুষ হাজৰিকাদেৱৰ পত্নীগৰাকীৰ বিষয়ে। পীযুষ হাজৰিকাদেৱৰ পত্নীগৰাকীৰ নাম হৈছে আইনী বৰুৱা। আৰু এইবাৰ ক'বলৈ লৈছোঁ জয়ন্তমল্ল বৰুৱাদেৱৰ পত্নীগৰাকীৰ বিষয়ে। আৰু জয়ন্তমল্ল বৰুৱাদেৱৰ পত্নীগৰাকীৰ নাম হৈছে জুলি ডেকা বৰুৱা। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছে। এই 7গৰাকী জনপ্ৰিয় ৰাজনীতিবিদৰ ভিতৰত আপোনালোকৰ ভাল লগা ৰাজনীতিবিদ কোনগৰাকী তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।